হিন্দু মুসলমানের মাজত কাজিয়া লগাই দিয়া একমাত্র মানুহজনে হল হিমন্ত বিশ্ব শর্মা ডাঙৰীয়া। হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াক বিধানসভা ইলেকশনত অসমৰ ৰাইজে কি যুক্তিত ভোট দিব? হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াই না হিন্দু ভাইসকলৰ কাৰণে ভাল কাম কৰিছে না মুছলমান ভাইসকলৰ কাৰণে ভাল কাম কৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হিন্দু মুছলমান নকৰিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পেটত ভাত নাযায়। মিয়া বাংলাদেশী নকৰিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পেটত ভাত নাযায়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাৰ কাৰণে ভাল কাম কৰিছে আপোনালোকে কওক। অসমৰ ৰাইজৰ কাৰণে এবাৰ আখেৰি মকা। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক 2026 চনৰ বিধানসভা ইলেকশনত মুখ্যমন্ত্ৰী পদৰ পৰা নুমাবই লাগিব।